Hello guys, kumriksurung arke hardware family loy. Apalakan janaisem. Ark Kumbang family YouTube channel loy. Royum Kumbang e modram ka ase. Aji ইয়াৰ পৰা ৰাতিপুৱা ষ্টাৰ্ট কৰিলো মধুৰি का আছে ভিডিওটো লাষ্টলৈকে চাই থাকক क्या कर रहा है मधुरी का रहा है वाओ रोयम गुंडा स्कूल आज संडे है इसलिए स्कूल नहीं जा रहा है रोयम ने मधुरी खा रहा है ना मेरा खाना भी आ रहा है ये देखो दाल और एक केकुरा का ये चटनी बना के खा लेगा मॉर्निंग क्या बोलता है मॉर्निंग नाश्ता करके दुकान में जाएगा और रोयमे हिंदी कथा कब जानिছে और अकमान और एटा केकुरार चटनी और दाल अमिता और दाल लगत बनवा खाना खाई जाम এতিয়া আজি গাহৰি গড়ৰ বনাই কমপ্লিট হ'ব হৈছে আৰু এটো আপোনালোকক শেয়াৰ কৰিম আজি এট টু জেড চাই থাকক ভিডিওটো সব আপোনালোকক শেয়াৰ কৰি গৈ আছো হেল্ল' দোকান খুলিলো আৰু সব এফালে বেলবাই আহিলে আৰু হাতাই আহিলে লাডাখ যাম আপোনালোকক গাহৰি গড়ৰ বনোৱাটো পিক ফাৰ্ম হাউস কনষ্ট্ৰাকচন আপোনালোকক শেয়াৰ কৰিম দোকানৰ পৰিৱেশ এনেকুৱা হৈ আছে আজি দেওবাৰ কাৰণে কাষ্টমাৰে নাইচোন সব সিমেন্ট চাপৰি গৈ আছে কাষ্টমাৰবিলাক এই আটাই অটোটো লৈ পিনে এনে বহি আছে কাম নাই এয়া ইটাও নাই আৰু বেলবাই সব ওলাই ৰাখিছে আজিকালি এয়া ভিউৱাৰ্ছ আপোনালোকক শ্বেয়াৰ কৰিবলগীয়াটো আৰু পিক ফাৰ্ম কেনে কিমান আগবাঢ়িছে দেউতাই বনাই আছে সেইকাৰণে ভিডিঅ'টো বনাব পৰা অসুবিধা হৈ আছে সেইকাৰণে পিছত আপোনালোকক শ্বেয়াৰ কৰিম ভিডিঅ'টো চাই থাকক বহুত দিনৰ পৰা আপোনালোকক পিক ফাৰ্ম গাহৰি গঁৰালটো আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আপোনালোকক আজি শ্বেয়াৰ কৰিম বহুত দিন হৈ গ'ল বনাই আছে লাহে লাহে বনাই আছে আজি লাগিবলগীয়া হৈ গ'লগৈ অকলে তাত মিস্ত্ৰী পোৱা নাছিলে সেইকাৰণে বনাবলগীয়া হৈছে দেউতাই নিজে এয়া চা ইয়াত এইটো পটাছ নে কি কয় এইটো লাল কালাৰৰ কিবা পটাছে কয় চাগে এইটো ইয়াত লগাম বুলি ধুনীয়াকৈ বনাইছোঁ আৰু ইয়াত লোহাৰ গ্ৰিল লগাইছোঁ আৰু এইফালে চব জালি বেৰাবিলাক জালি লগাই দিছোঁ আৰু এয়া আজি প্লাষ্টাৰ কৰিছে এয়া চব ইয়াতে এটা ৰুম আছে ইয়াত একটা ৰুম হ'ব আৰু ইয়াত মাজৰে নাগাকে ডাঙৰ ইয়াত 9-8 ফুট মান আছে বহলটো ইমান থাকি যাব আৰু এই প্লাষ্টাৰ আজি কৰিছে সেইকাৰণে আপোনালোকৰ ভিতৰত সোমাই পিনে শ্বেয়াৰ কৰিব নোৱাৰে 4 স্কয়াৰ এটা জালি এনেকা জালি দিয়া আছে এনেকাকে আপোনালোকক ওপেনিং দিনা আপোনালোকে শ্বেয়াৰ কৰিম ভিডিঅ'টো আৰু এতিয়াৰ পৰা ব্লগ পাই থাকিব আৰু পিক ফাৰ্মৰ কাৰণে আৰু দোকানৰ কাৰণে যিকোনো ফ্যামিলি ব্লগ শ্বেয়াৰ কৰি যাম আৰু আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আগবাঢ়ি যাব পৰাকৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ আৰু বাই